নমস্কাৰ বন্ধুসকল, আজি মই তোমালোকৰ মাজত সমাজ বিজ্ঞানৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনবিধ প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত নহয়? অপশ্যন কত কৈছে ভূমি, অপশ্যন কত কৈছে বৰষুণৰ পানী, অপশ্যন কত কৈছে মীনমহল, অপশ্যন কত কৈছে বস্ত্ৰ। গতিকে শুদ্ধটো হ'ব বস্ত্ৰ। 2 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰাকৃতিক সম্পদৰাজিৰ প্ৰধান উৎস তিনিবিধ হ'ল। অপশ্যন কত কৈছে ভূপৃষ্ঠ, ভূগৰ্ভ আৰু বায়ুমণ্ডল, অপশ্যন কত কৈছে ভূপৃষ্ঠ, ভূগৰ্ভ আৰু জলমণ্ডল, অপশ্যন কত কৈছে ভূপৃষ্ঠ, ভূগৰ্ভ আৰু পৰ্বত পাহাৰ। গতিকে শুদ্ধটো হ'ব খ ভূপৃষ্ঠ, ভূগৰ্ভ আৰু জলমণ্ডল। 3 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰাকৃতিক সম্পদত দুখীয়া অথচ অৰ্থনৈতিকভাৱে শক্তিশালী এখন দেশ হ'ল। অপশ্যন কত কৈছে জাপান, অপশ্যন কত কৈছে দক্ষিণ আফ্ৰিকা, অপশ্যন কত কৈছে ভাৰত, অপশ্যন ঘত কৈছে অষ্ট্ৰেলিয়া। গতিকে শুদ্ধটো হ'ব ক জাপান। 4 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ কোনবিধ সম্পদ নৱীকৰণ অযোগ্য? গতিকে অপশ্যন কত কৈছে খনিজ সম্পদ, অপশ্যন কত কৈছে জলজ সম্পদ, অপশ্যন কত কৈছে সৌৰশক্তি, অপশ্যন কত কৈছে বনজ সম্পদ। গতিকে শুদ্ধটো হ'ব ক খনিজ সম্পদ। 5 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতবৰ্ষৰ মাটিকালি বিশ্বৰ মুঠ মাটিকালিৰ কিমান? অপশ্যন কত কৈছে 1%, অপশ্যন কত কৈছে 2.4%, অপশ্যন কত কৈছে 3%, অপশ্যন কত কৈছে 4.2%। গতিকে শুদ্ধটো হ'ব খ 2.4%। 6 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতবৰ্ষত জনমূৰি খেতি মাটিৰ পৰিমাণ কিমান? গতিকে অপশ্যন কত কৈছে 0.26 হেক্টৰ, অপশ্যন কত কৈছে 1.7 হেক্টৰ, অপশ্যন কত কৈছে 3.7 হেক্টৰ, অপশ্যন ঘত কৈছে 2.6 হেক্টৰ। গতিকে শুদ্ধটো হ'ব ক 0.26 হেক্টৰ। 7 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতবৰ্ষৰ ভৌগোলিক এলেকাৰ বনাঞ্চল হ'ল। অপশ্যন কত কৈছে 13%, অপশ্যন কত কৈছে 17%, অপশ্যন কত কৈছে 23% আৰু অপশ্যন কত কৈছে 27%। গতিকে শুদ্ধটো হ'ব ঘ 23%। 8 নম্বৰ প্ৰশ্নটোত কৈছে মাইকা উৎপাদনত বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান কিমান? অপশ্যন কত কৈছে প্ৰথম, অপশ্যন কত কৈছে দ্বিতীয়, অপশ্যন কত কৈছে তৃতীয় আৰু অপশ্যন কত কৈছে চতুৰ্থ। গতিকে শুদ্ধটো হ'ব ক প্ৰথম। 9 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতবৰ্ষৰ মুঠ ৰপ্তানি সাগৰেদি সৰবৰাহ হয়। অপশ্যন কত কৈছে 70%, অপশ্যন কত কৈছে 40%, অপশ্যন ঘত কৈছে 81%, অপশ্যন ঘত কৈছে 95%। গতিকে শুদ্ধটো হ'ব ঘ 95%। গতিকে 10 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতৰ পোনপ্ৰথমে কাগজৰ মুদ্ৰা কেতিয়াৰ পৰা প্ৰচলন হৈছিল? গতিকে শুদ্ধটো হ'ব 1861 চনৰ পৰা। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।